নাম শ্ৰী উৰ্মিকা গতি। আশা কৰোঁ আপোনাৰ সকলোৰে ভাল। মই এটা নতুন ইউটিউব চেনেল খুলিছোঁ। চেনেলটোৰ নাম হ'ল ফেমিলি ব্লগিং। এইটো মোৰ প্ৰথম ভিডিঅ'। হয়তো বহুতো ভুল হ'ব পাৰে। ভুল হ'লে ক্ষমা কৰি চেনেলটো আগবঢ়াই নিয়াত সহযোগিতা আগবঢ়াই যায়। আজি প্ৰথমতে মই আপোনালোকৰ লগত এটি চিকেনৰ ৰেচিপি শ্বেয়াৰ কৰিবলৈ লৈছোঁ। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটোৰ কাৰণে প্ৰথমতে 1 কেজি চিকেন লৈ লৈছোঁ আৰু চিকেনখিনি মেৰিনেট কৰাৰ কাৰণে 1 চামুচ জিৰা পাউডাৰ, 1 চামুচ গৰম মছলা, 1 চামুচ চিকেন মছলা আৰু 1 চামুচ ধনিয়া পাউডাৰ আৰু 1 চামুচ জলকীয়াৰ গুড়ি দি দিব। তাৰপিছত 2 চামুচ আদা আৰু নহৰুৰ পেষ্ট, আধা চামুচ জাতি জালুকৰ গুড়ি, 1 গিলাচ দৈ, 4টা ডাঙৰ সাইজৰ পিঁয়াজ মিহিকৈ কাটি ভাজি লৈ দি দিব। তাৰপিছত সোৱাদ অনুসৰি নিমখ আৰু হালধি, অলপ কেঁচা ধনিয়া, তাৰপিছত কাজু বাদামৰ পেষ্ট, ৰিফাইন তেল 4 চামুচ আৰু বাটাৰ 2 চামুচ দি মেৰিনেট কৰি 2 ঘণ্টা ৰাখি থ'ব। দুই ঘণ্টা পিছত কম জুইত মাংসখিনি সিজিবলৈ দিব। আৰু মাজে মাজে ঢাকনখন খুলি লাৰি থাকিব। আৰু 1 ঘণ্টা পিছত আপোনালোকৰ চিকেন ৰেডি। বন্ধুসকল, ৰেচিপিটো খাবলৈ কিন্তু তামাম টেষ্টি আছিল। লগতে আপোনালোকৰ ৰেচিপিটো ট্ৰাই কৰি চাব আৰু আমাক কমেণ্টত জনাবলৈ নাপাহৰিব। মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।